হেল্ল' এভৰিৱান, MK World চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 6 কলা নামৰ অধ্যায়টোৰ টপ 20 মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ চিলিয়াযুক্ত আৱৰণী কলা ডেছত পোৱা যায়। তো তোমালোকে মনত ৰাখিবা চিলিয়াযুক্ত আৱৰণী কলা আমাৰ মানুহৰ শৰীৰত যে শ্বাসনলী আছে সেই শ্বাসনলীটোত পোৱা যায়। অপশ্যন চি আমাৰ কাৰেক্ট হ'ব। ইয়াতে চিত্ৰত চাব পাৰা তোমালোকে এইটো হ'ল মানুহৰ শ্বাসনলী আৰু এই শ্বাসনলীটোত এই চুলিৰ নিচিনা কিছুমান যে বস্তু আছে, এই চুলিৰ নিচিনা বস্তুবোৰক আমি কি বুলি কওঁ? চিলিয়া বুলি কওঁ। ঠিক আছে, তো মানুহৰ শ্বাসনলীত যিবোৰ কলা থাকে সেই শ্বাসনলীত থকা কলাবোৰ চিলিয়াযুক্ত হয়। দ্বিতীয় কুৱেশ্যনটো হ'ল আমাৰ তলৰ কোনবিধ কলাত কেৰটী ভৱন হয়। কুৱেশ্যনটোৰ এনচাৰ কৰাৰ আগতে তোমালোকে বুজিব লাগিব কেৰটী ভৱন মানে কি। কেৰটী ভৱন মানে হ'ল ছাল, চুলি আৰু নখৰ কোষবোৰৰ ঠাইত কেৰাটিন নামৰ কঠিন প্ৰটিন জমা হোৱা প্ৰক্ৰিয়া। কি কৈছে যে আমাৰ শৰীৰত যে ছাল আছে, চুলি আছে বা নখ আছে, এইবোৰৰ কোষবোৰৰ ঠাইত কেৰাটিন নামৰ এবিধ কঠিন প্ৰটিন জমা হয়। এই প্ৰক্ৰিয়াটোকে কি বুলি কওঁ? আমি কেৰটী ভৱন বুলি কওঁ। ঠিক আছে, তো কেৰটী ভৱন সাধাৰণতে আমাৰ স্থলীভূত আৱৰণী কলাত দেখা যায়। চিত্ৰত তোমালোকে চাব পাৰা এইটো কেৰটী ভৱন প্ৰক্ৰিয়া সংঘটিত হৈ আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কৈছে যে হাড় গঠনকাৰী কোষক কি বুলি জনা যায়। তো তোমালোকে মনত ৰাখিবা হাড় গঠনকাৰী কোষক আমি অষ্টিঅ'চাইট বুলি জানো। আমাৰ শৰীৰৰ হাড়বোৰ সাধাৰণতে অষ্টিঅ'ব্লাষ্ট, অষ্টিঅ'জেনিক চেল বা অষ্টিঅ'চাইট আৰু অষ্টিঅ'ক্লাষ্টৰ দ্বাৰা গঠিত। এই সকলোবোৰ আমাৰ হাড়ত থকা কোষ হয়। তাৰে ভিতৰত এটা হ'ল আমাৰ কি? অষ্টিঅ'চাইট। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কৈছে টেণ্ডন তলতীয়া কোষযোৰৰ মাজত সংযোগী কলা হিচাপে থাকে। ঠিক আছে, তো এইটো এনচাৰ হ'ব আমাৰ কি? হাড় আৰু পেশী। ঠিক আছে, অপশ্যন বি আমাৰ কাৰেক্ট হ'ব। এইটো চোৱা তোমালোকে, এইটো হ'ল আমাৰ শৰীৰৰ হাড় আৰু এইবোৰ হ'ল আমাৰ কি? শৰীৰৰ পেশী। এই পেশী আৰু হাড়ক সংযোগ কৰিছে কিহে? এইটো আমাৰ টেণ্ডন। ঠিক আছে, টেণ্ডনে কি কৰিছে? হাড় আৰু পেশীক দুটা একেলগে সংযোগ কৰি ৰাখিছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 কৈছে যে লিগামেণ্ট সংযোগ কৰে। লিগামেণ্ট আমাৰ সাধাৰণতে যিকোনো দুটা হাড়ক একেলগে সংযুক্ত কৰাত সহায় কৰে। ঠিক আছে, এইটো এটা হাড়, এইটো এটা হাড় আৰু এই মাজৰ অংশখিনি হ'ল আমাৰ কি? লিগামেণ্ট। এই লিগামেণ্টটোৱে কি কৰে? দুটা বেলেগ বেলেগ হাড়ক একেলগে একত্ৰিত কৰে। গতিকে অপশ্যন চি আমাৰ কাৰেক্ট হ'ব। হাড়ক হাড়ৰ লগত সংযোগ কৰে কোনে? লিগামেণ্টে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6। তেজ এবিধ ডেছ কলা। তোমালোকে মনত ৰাখিবা তেজ এবিধ কি? সংযোজক কলা। তেজে কি কৰে? শৰীৰৰ বিভিন্ন কলাবোৰৰ মাজত সংযোগ স্থাপন কৰে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কৈছে চকুৰ আইৰিছত কেনেধৰণৰ পেশী পোৱা যায়। তোমালোকে মনত ৰাখিবা চকুৰ আইৰিছত আমি অৰেখিত পেশী পাওঁ। আইৰিছ মানে কি? এইটো হ'ল এটা মানুহৰ চকু। চোৱা তোমালোকে চকুৰ ভিতৰত যে এই কলা অংশটো থাকে সৰু এটা বিন্দু আকাৰৰ, সেই কলা বিন্দু আকাৰৰ বস্তুটো হ'ল আমাৰ কি? পিউপিল। ঠিক আছে, আৰু পিউপিলৰ চাৰিওফালে যিখিনি অংশ থাকে সেইখিনিক আমি কি বুলি কওঁ? ইৰিছ বুলি কওঁ বা আইৰিছ বুলি কওঁ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কৈছে এটা কোষত কেইটা কোষ কেন্দ্ৰ থাকে। তোমালোকে মনত ৰাখিবা এটা কোষত সদায় এটাই কোষ কেন্দ্ৰ থাকে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 কৈছে মস্তিষ্কত কি কলা থাকে। মস্তিষ্কত আমাৰ স্নায়ু কলা থাকে। এইটো চোৱা তোমালোকে, এইটো হ'ল আমাৰ স্নায়ু কোষ। বিভিন্ন স্নায়ু কোষ একেলগে একত্ৰিত হৈ স্নায়ু কলা গঠন কৰে আৰু এই স্নায়ু কলাবোৰ আমাৰ ক'ত থাকে? আমাৰ মস্তিষ্কত থাকে, মানে মানুহৰ ব্ৰেইনত থাকে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 কৈছে পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষকেইটাক কি বুলি কোৱা হয়। ঠিক আছে, পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষবোৰক কোৱা হয় ৰক্ষী কোষ। এইটো চোৱা তোমালোকে, এইটো হ'ল আমাৰ পত্ৰৰন্ধ্ৰ আৰু এই পত্ৰৰন্ধ্ৰক দুটা ৰক্ষী কোষে এনেদৰে আগুৰি আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11 কৈছে উদ্ভিদৰ শিপাৰ বহিস্থখণ্ডৰ কাম কি। উদ্ভিদৰ শিপাৰ বহিস্থখণ্ডৰ কাম হ'ল আমাৰ কি? যে মাটিৰ পৰা পানী শোষণ কৰা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12 কৈছে ট্ৰেকাইড আৰু নলিকাবোৰৰ গঠন কেনেকুৱা। ট্ৰেকাইড আৰু নলিকাবোৰৰ গঠন হ'ল আমাৰ চুঙা আকৃতিৰ। এইটো চোৱা তোমালোকে, এইটো হ'ল ট্ৰেকাইড আৰু এইটো হ'ল আমাৰ কি? নলিকা। ইহঁতৰ আকৃতি কেনেধৰণৰ? ইহঁতৰ আকৃতি চুঙা আকৃতিৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13 কৈছে যে উদ্ভিদৰ কোনবিধ কলাৰ আটাইবিলাক কোষেই মৃত। তোমালোকে মনত ৰাখিবা উদ্ভিদৰ যিটো জাইলেম কলা আছে সেই জাইলেম কলাৰ আটাইবোৰ কোষেই মৃত অৱস্থাত পোৱা যায়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14 কৈছে নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ'ল। নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ'ল আমাৰ কি? স্কেৰেনকাইমা। ঠিক আছে, মনত ৰাখিবা তোমালোকে
এইটো চোৱা তোমালোকে এইটো নাৰিকল এই নাৰিকলৰ ওপৰত যেটো বাকলি থাকে সেই বাকলিবোৰ কি কলাৰে গঠিত এইটো হল আমাৰ স্ক্লেনকাইমা কলাৰে গঠিত নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 কৈছে প্ৰাণীৰ দেহৰ ভাৰ বহন কৰা কলাবিধ হল প্ৰাণীৰ দেহৰ ভাৰ বহন কৰা কলাবিধ হল আমাৰ কি অস্থি নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 কৈছে মৰুচ উদ্ভিদৰ বহিঃত্বকখন ঢাকি ৰখা পদাৰ্থবিধ হল এটো আমাৰ কিউটিন হ'ব আনসার ঠিক আছে অপশন বি আমাৰ কাৰেক্ট হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন নম্বৰ 17 কৈছে তলৰ কোনবিধ কলাই উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা আহাৰ গছজোপাৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰে তোমালোকে মনত ৰাখিবা উদ্ভিদত থকা জাইলেম কলাবিধে কি কৰে আমাৰ পানী পৰিবহন কৰে আৰু যেটো ফ্লোয়েম কলা আছে সেই ফ্লোয়েম কলাটোৱে উদ্ভিদত খাদ্য পৰিবহন কৰে যেহেতু ইয়াত খাদ্যৰ কথা কৈছে গতিকে অপশন বি আমাৰ কাৰেক্ট হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 কৈছে তেজৰ অৰ্ধজলীয়া আধাৰ দ্ৰব্যক বোলা হয় ড্যাশ ঠিক আছে তো তোমালোকে মনত ৰাখিবা তেজৰ যেটো অৰ্ধজলীয়া আধাৰ দ্ৰব্য আছে হেতুক আমি প্লাজমা বুলি কওঁ নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 দিছে তলৰ কোনবিধ কলাই কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ বৃদ্ধিত সহায় কৰা কলাবিধ হল আমাৰ অগ্ৰস্থ ভাজক কলা নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 হল একেটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিক বলা হয় ড্যাশ ঠিক আছে তো তোমালোকে মনত ৰাখিবা একে গঠন একে আকাৰ আকৃতি আৰু একে ধৰ্ম বিশিষ্ট কোষৰ সমষ্টিক আমি সদায় কি বুলি কওঁ কলা বুলি কওঁ অতি কম সময়ৰ ভিতৰত মই তোমালোকক 20টা এমসিকিউ কোৱেশ্চন এনসাৰ সহ প্ৰভাইড কৰিলো আশা কৰো ভিডিওটো তোমালোকক ভাল লাগিব যদি তোমালোকক ভিডিওটো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমালোকৰ লগৰক শেয়াৰ কৰিবা আৰু তোমালোকে যদি এই ভিডিওটোৰ পিডিএফ পাব খোজা তেনেহলে টেলিগ্ৰাম চেনেলটো জয়েন কৰি লবা যেটো চেনেলৰ নাম সেই নামেৰে আমাৰ টেলিগ্ৰাম চেনেলটো আছে থ্যাংক ইউ সকলোকে